হেল্ল' নমস্কাৰ গাইজ মানে মোৰ অসমবাসী ৰাইজ মই এছামিজ অভিজিত চেনেললৈ পোনপ্ৰথমতে আপোনালোকক স্বাগতম জনাইছোঁ আৰু লগতে আৰু ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা যাচিলোঁ। তো গাইজ আমি এতিয়া আহিছোঁ বাঁহ কাটিবলৈ আৰু বাঁহ কাটি লৈ কিনে অন্য বছৰৰ দৰে এই বছৰ আমি আমাৰ গাঁৱতে মেজি ঘৰ বনাম আৰু এইখনেই হৈছে আমাৰ পথাৰখন। আমি যাই থকা অৱস্থাতে লগ পালোঁ ভণ্টিহঁতক আৰু ভণ্টিহঁতে কাটিছে কৰ্দৈ আৰু কৰ্দৈ লৈ আৰু দবাই দিলোঁ কৰ্দৈ খাবলৈ ইমানেই সোৱাদ আছিল তাক আৰু ক'বলৈ নোৱাৰে আৰু বতৰটো ইমানেই ধুনীয়া আছিল। তো ফাইনেলি আমাৰ বাঁহ অনা হৈ গ'ল। তো আমাৰ গাঁৱৰ দাদা বন্ধু ভাইটিহঁতৰ লগত এতিয়া অকণমান জিৰণি লৈছোঁ। এতিয়া আমি অকণমান জিৰণি লৈছোঁ আৰু জিৰণি লোৱাৰ অলপ পিছতে মেজি ঘৰ আমি খুটি পুতিম। ফাইনেলি খুটি হৈ গ'ল মানে মেজিঘৰ ফাইনেলি হ'ব মানে 100% চিয়'ৰ বুলি ক'ব পাৰি আৰু ফাইনেলি হৈ গ'ল আৰু খুটি চুটি ইমানে হ'বই আৰু এয়া আমাৰ কাম চলি আছে। অলপমান ব্ৰেক এটা সৰুকৈ ৰঙা চাহ আৰু মুড়ি আৰু বুন্দিয়া ব্ৰেক চবে খাই ল'লোঁ। ভোক লাগিছে 4টামান বাজিছে যাতে সন্ধিয়া হওঁ অৱস্থা তাৰে মাজত ভোকতে খাই দিলোঁ আৰু চবকেইটাই। এয়াই আৰু চাই থাকক তেনেহ'লে। এই যে আমাৰ ভাইটি এৰিয়া মাৰি তুলি আছে কাম কৰি আছে আৰু এই যে হলকে প্ৰায় আধা আধি তো চবে কাম কৰি আছে। সিহঁতে অলপ ইয়াৰ লটাৰীত মাথা মাৰি আছে। কাৰণে টিকট কেনেকৈ বিক্ৰী কৰা যাব তো আমি গাত খুন্দি আছোঁ এতিয়া আৰু খুৰা চাহ খায়ে আছে এতিয়ালৈকেও। এতিয়া বহুত ভোক লাগিছে বোলে। সিহঁতকেইটা বহিছে সিহঁতকেইটা বোলে কামতে আছে। এয়া হৈছে আমাৰ ইঞ্জিনিয়াৰ ছাৰ। তাৰে মাজতে আৰু মানে বেৰা একদম বান্ধি দিলে আৰু মানে হৈ গ'ল বেৰা মানে ওপৰৰ ছাদখনৰ কাৰণে একফালে হৈছে আৰু আনফালে হোৱা নাইতো সেইটো আৰু মানে কমপ্লিটৰ কাৰণে। তো চাই থাকক তেনেহ'লে। ওপৰলৈ দিম মানে তো বহুত মানে ভাল লাগিছে এটা মানে ছাদখন উঠাব পৰা মানে হ'লোঁ আৰু মানে তো ফাইনেলি ওপৰখন হৈ গ'ল। 4 পাক এতিয়া আছে তো এইটোও হ'ব কমপ্লিট। তো ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ আৰু ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ। যদিহে পিছলৈ ভিডিঅ'বিলাক চাব বিচাৰিছোঁ প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।